অ' ৰোহিত, কচোন। মই নয়নাক মনৰ কথাটো কৈ দিব লাগিছিল নেকি? তোক মই কৈয়ে থাকোঁ, তইহে নক। কৈ দিবি সোনকালে। এটাই চলা এই পাহ কাৰ বাগিচা ফুল বে? আমাৰ গাঁও যে ঘনকাই জীয়েকহে। কি হ'ল তোমালোকে যে এনেকৈ আগুৰি ধৰিছা, অভদ্ৰ নেকি? আমি চিঞৰি দিম কিন্তু। চিঞৰিলে চিঞৰি থাকা, এই গোটেই এলেকাটো মোৰেই হয়। মোৰ নাম কালু, মই কিন্তু বহুত চালো। ফুলপাহ সঁচাই ধুনীয়া বে। শৰ্মাই থৈ গ'ল বে। নহয় নহয় দেখোন ৰসবিক কৈ আছোঁ সেইটো। অভি অ' জ্ঞান, কচোন। কালুহঁতে যে নয়নাহঁতৰ লগত উভতামি গৈছে। হেই কি ক বে? তই ব'লা, হা। বল বল বল। হেল্ল' আমা অঁ বাবা ক। আজি মোৰ লগৰ নিবিৰ গৈ আছে, তাক অলপ ভালকৈ চোৱা চিতা কৰিবি দেই। অঁ হ'ব দে, ঠিক আছে। অঁ মাজনী দাদাৰ লগৰ এজন আহিব, তই ঘৰটো অলপ চাফ চিকুণ কৰচোন। অঁ ঠিক আছে দিয়া। এহেজাৰ ৰঙা গোলাপে কলিজা ৰঙা কৰিলে, এটোপাল চেঁচানিয়ৰে চুমিলেহি ওঠতে। এহেজাৰ ৰঙা গোলাপে কলিজা ৰঙা। দাদা অলপ শুনিবচোন। হয় কওকচোন। এই বিশাল বৰা ঘৰ কোনটো? বিশাল বৰা? কোন বিশাল বৰা বাৰু? এই গুৱাহাটীত যে জব কৰে যে। বিশাল বৰা। আচ্ছা তুমি ঘৰটো দেখিছানে? এই তাৰ কাষৰ ঘৰটো যে, এই কাষৰ পৰি সোমাই গ'লে পাই যাবা। থেংক ইউ দেই। ঘৰত কোনোবা আছেনে? অঁ কোননো? মই বিশালৰ লগৰ নিবিৰ। অঁ নিবিৰ নেকি? আহা ইয়াতে বহাগৈ ব'লা। অঁ আপুনি আমাৰ দাদাৰ লগৰ নিবিৰ নেকি? অঁ হয় দিয়া। বহকচোন, মই চাহ আনোগৈ। অঁ ঠিক আছে। চাহ লওক।
নিবিড়ক আমাৰ গাঁওখন দেখুৱাই লৈ আহাগে যোৱা। অঁ ঠিক আছে মা। নিবিড় দা আপোনাৰ হ'লনে? হ'লেই মোৰ। অঁ ব'লক যাওঁ। সঁচাকৈ তোমালোকৰ গাঁওখন বহুত ধুনীয়া আৰু তুমিও বহুত ধুনীয়া। ঘৰৰ ছোৱালীৰ দৰে মই ধুনীয়া নহয়। মই তোমাক এটা প্ৰস্তাৱ দিব বিচাৰোঁ। মই তোমাক বিয়া কৰাব বিচাৰোঁ। যদি মা দাদাৰ একো আপত্তি নাই তেন্তে মোৰো একো আপত্তি নাই। অভি অঁ কথা এটা গম পাৱনে তই? সিদিনা মই নয়নাহঁতৰ ঘৰ ফালে গৈ থাকোঁতে অঁ চহীৰে কোনোবা ল'ৰা এটা আহিছিলে অঁ আৰু শুনিছোনো তাৰ লগত বিয়াও ঠিক হৈছে তাই। তাইতো মোক বিয়াৰ কথা একো কোৱা নাই আজিলৈকে। তই কলটো কৰি খবৰটো ল, গম পাইছনে? মই তাইক কাইলৈ নৈকানলৈ মাতিম। অবিনাশ তই মোক কিয় মাতিছিলি? তই আহিলি? মই বৰ কি শুনিছোঁ? কোনবোৰ? তোৰ হেনো বিয়া ঠিক হৈছে। অঁ মই তোক ক'ব পাহৰিছিলোঁ। তই মোৰ ভাল পোৱা ইমান দিনে বুজিয়ে পোৱা নাছিলি। কোনবোৰ ভাল পোৱা? তোক মই সৰুৰে পৰা পাগলৰ দৰে ভাল পাই আহিছোঁ। মইতো তোক সেইটো চকুৰে চোৱা নাছিলোঁ। সৰুৰে পৰা এজন ভাল বন্ধু হিচাপে ভাবি আহিছিলোঁ। এইবোৰ কি কৈছ তই? কি শুনিছ? মোৰ বিয়া ঠিক হ'ল। তই মোক এৰি নাযাবি। স্বাৰ্থপৰ নিচিনা কি কথা ক'বলৈ ওলাইছ? এতিয়া মোৰ বিয়া ঠিক হ'ল। সৰুৰে পৰা এজন ভাল বন্ধু হিচাপে ভাবি আহিছিলোঁ, তই এনেকুৱা কৰিলি। হ'ব যা স্বাৰ্থপৰ। অভি অভি ঐ অভি অভি ঐ হেল্ল' জ্ঞান, অভি কোনোবা মাৰিলে বে, তই আহ না বে জতিয়া। ডাক্তৰে বহুত চেষ্টা কৰাৰ পাছতো অভিক ভাল কৰিব নোৱাৰিলে আৰু বৰ্তমান অভি মানসিকভাৱে অসুস্থ। আৰু এয়াই আছিল অভিৰ জীৱন কাহিনী।